বেগেনাবাৰী অঞ্চললৈ আহিছোঁ বালিজান যিসকল কৰ্মকৰ্তা এই অনুষ্ঠানৰ লগত জড়িত হৈ আছে মোক ইয়াত নিমন্ত্ৰণ দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে অনুষ্ঠানটো ইমান ধুনীয়াকৈ আগুৱাই লৈ যোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক প্ৰতিজনকে বহুত বেছি ধন্যবাদ কেমেৰা আগত কথা কৈ থাকোঁ হয় কিন্তু সেয়াই মঞ্চখন যেতিয়া পাওঁ অলপ ভয় লাগে কি কম কি নকম যেন লাগে মায়ে কয় যে শিকি ল'বি অলপ কেতিয়াবা যাবলগীয়া হয় তথাপিও সেই অভ্যাসটো এতিয়ালৈকে আনিব পৰা নাই এতিয়াও ভাবি আছোঁ মই কি ক'ম ইয়াত থিয় হ'লোঁ হয় এতিয়া মই কম কি তথাপিও যেতিয়াই নৱপ্ৰজন্ম চকুৰ আগত দেখিছোঁ আগফালে পাছফালে চাৰিওফালে নৱপ্ৰজন্ম দেখা পাইছোঁ মই তেওঁলোকৰ উদ্দেশ্যে কেইটামান কথা নিশ্চয় ক'বলৈ বিচাৰিম কথাকেইটা হৈছে যে এতিয়া যেনেকৈ মোক পৰিচয় দিয়া হৈছে ঘৰ সজাৰ লগতে যিকোনো ক্ষেত্ৰত নিশ্চয় বহুতে চিনি পাই পৰিচয় দিছে আৰু তেনেকৈ বহুত ভাল কাম কৰিছা বুলি সকলোৱে কয় হয় কিন্তু মই আপোনালোকক ক'ব বিচাৰিম যে এই ভাল কামৰ নহয় কেতিয়াও তুলনা কৰিব নালাগে আচলতে মই কেমেৰাৰ আগফালে কিছুমান কাম কৰিছোঁ হয় আমি মাত্ৰ 5 মিনিট বা 10 মিনিটহে এটা ভিডিঅ'ৰ জৰিয়তে আগুৱাই দিওঁ কিন্তু তাৰ আঁৰত নহয় বহুতখিনি বস্তু দেখা পাওঁ কোনোবাই যদি নিজৰ ল'ৰা ছোৱালী লৈ পেলাই লেট্ৰিনত শুই আছে কুমুদ ওচৰতে ভাবি চাওক কুমুদটো ওচৰতে য'ত তেওঁলোকে লেট্ৰিন কৰে তাৰ কাষতে খোৱা বোৱা বস্তু বনায় তাতে তেখেতলোকে শুবলগীয়া হয় কাৰেণ্ট নাই মাটিৰ কাষতে খুটা 4টা তথাপিও নিজৰ ঘৰ নথকাৰ বাবে লেট্ৰিনত থাকে আমি যদি ডিমৌত দেখিছোঁ আইতাগৰাকী ঘৰ চালি নথকাৰ বাবে বৰষুণ দিলে বুলি ক'লে লেট্ৰিনত থিয় হৈ থাকিবলগীয়া হয় আমি দেখিছোঁ সৰু কণমানি পিঠাগুটিৰে এজনী কণমানি ছোৱালী যিজনী ছোৱালী নিজৰ দেউতাকৰ লগত তেলৰ খাদ এটাত আছিল পদ্মাৱতী তাইক আমি তুলি ল'লোঁ বাৰু বহুতে চিনি পাব পাৰে পদ্মাৱতী এই প্ৰজেক্টবিলাক যেতিয়া আমি দেখা পাওঁ আমি মাত্ৰ কাম কৰিবলৈ মন যায় আমি কেতিয়াও নাভাবোঁ যে ভাল কাম এটা কৰিছোঁ বুলি সেইকাৰণে মই কওঁ যে ভাল কামৰ কেতিয়াও তুলনা কৰিব নালাগে কোনোবাই যদি ক'ৰবাত 10 টকাও দিছে সেয়া কম ভাল কাম নহয় কোনোবাই যদি ক'ৰবাত 1 লাখ টকা 10,000 টকা 1 কোটি টকা দিব পাৰিছে সেয়া বহুত ভাল কাম কৰিলে তাৰ কেতিয়াও তুলনা কৰিব নালাগে যেতিয়া আমি তুলনা কৰিম সেয়া ভাল কাম কেতিয়াও হৈ থাকিব নোৱাৰে চকুৰ আগত যদি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভাল কাম কেনেকৈ কৰিব পাৰিব বিশেষ একো নালাগে পইচা পাতি নালাগে চকুৰ আগত যদি কাৰোবাক আমি কষ্টত দেখিছোঁ নহয় তেখেতলোকৰ কাৰণে যদি আমি কিবা কৰিব পাৰিছোঁ সেয়াই যথেষ্ট চকুৰ আগত যদি জীৱ জন্তু এটা দেখা পাইছোঁ যে দুখ পাই আছে উশাহ লৈ আছে জীয়াই আছে নিজৰ জীৱনৰ যদি 5 মিনিট বা 10 মিনিট দি পেলাই কাৰোবাৰ সহায় লৈ হ'লোঁ যদি সেই জীৱটো সেই কুকুৰ গৰু আদি ছাগলীৰ পৰা আদি কৰি যিকোনো যিয়ে হওক লাগিলে যদি সেই জীৱটোক আমি বচাব পাৰোঁ তাতকৈ ডাঙৰ কথা আৰু একো নাই কেতিয়াও হ'ব নোৱাৰে কাৰোবাক যদি আমি এসাঁজ ভাত খুৱাবলৈ পাৰিছোঁ তেনেহ'লে সেয়া এটা ভাল কাম যদি ভোক লগা কুকুৰ এটাক নেগুৰ হিলাই যে ওচৰলৈ আহে কিবা এটা দে বুলি মুখেৰে ক'বলৈ নোৱাৰে হয় কিন্তু সেই যে ওচৰলৈ আহে তাক যদি আমি বিস্কুট এপেকেট হ'লেও খুৱাইছোঁ সেয়া এটা ভাল কাম এই জীৱ জন্তুৱে নিজে মাত মাতিবলৈ নোৱাৰে তেখেতলোকে দুখ পালে সেই গৰু বা কুকুৰটোৱে নিজে ক'ব নোৱাৰে যে মই দুখ পালোঁ চাচোন মোক ট্ৰিটমেণ্ট কৰাই দে সেই গৰু বা কুকুৰটোৱে ক'ব নোৱাৰে যে মোক গাড়ী এখনে খুন্দিয়াই দিলে মই উশাহ লৈ আছোঁ মোক বচাচোন মানুহৰ দৰে বচা বুলি ক'ব নোৱাৰে আমি যদি চকুৰ আগত দেখিছোঁ আমি যদি সেই জীৱটোক বচাব পাৰিছোঁ তাতকৈ ডাঙৰ কাম আৰু কেতিয়াও হ'বলৈ নোৱাৰে আমি মাত্ৰ চেষ্টা কৰি গৈ আছোঁ ভিডিঅ'ৰ জৰিয়তে এটা পজিটিভ বাৰ্তা দিবলৈ আমি মাত্ৰ চেষ্টাহে কৰিব পাৰিছোঁ যদি মোৰ আমনি লগা কথাখিনিৰ পৰা এতিয়া যিসকলে শুনি আছে যদি 5 মিনিট বা 5% বা 10% হ'লে যদি আপোনালোকে ব্যৱহাৰ কৰে নহয় সেয়াই যথেষ্ট আমাৰ যি প্ৰজেক্ট সোণৰ অসমৰ উদ্দেশ্য সেয়া সফল হ'ব বুলি মই ভাবোঁ প্ৰজেক্ট সোণৰ অসম এনেকুৱা এটা প্ৰজেক্ট হয় যি প্ৰজেক্টৰ জৰিয়তে আমি মাত্ৰ পজিটিভ বাৰ্তাহে দিবলৈ বিচাৰোঁ আমি এনেকুৱা পৰিস্থিতি দেখিছোঁ যে আইতা ঘৰৰ অৱস্থাই নাই ওচৰতে ল'ৰা 4টা 5টাকৈ আছে নিজৰ ল'ৰা ছোৱালী তথাপিও নাচায় গাঁৱৰ ৰাইজে কয় যে আমি সহায় কৰোঁ ল'ৰাকেইটা নাচায় কিন্তু সেইবিলাক মই দেখুৱাৰ কোনো মোৰ হেৰিয়ে নাই মোৰ দৰকাৰেই নাই মোক কিয় দেখাম মোক কিয় তেওঁলোকৰ বদনাম গাম মোৰ দায়িত্ব কি যে মই দেখিছোঁ মই কৰিম মই যি পাৰিম মই সেইটো চেষ্টা কৰিম কাৰোবাৰ বদনাম গাই পেলাই মই কৰিব নিবিচাৰোঁ সেইকাৰণে মাত্ৰ আমাৰ ভিডিঅ'ৰ জৰিয়তে আমি মাত্ৰ পজিটিভ চিন্তাধাৰা এটা আগুৱাই দিব বিচাৰিছোঁ যিটো চিন্তাধাৰা যদি নৱপ্ৰজন্মই আপোনালোকে শুনি আছে বৰ্তমান মাত্ৰ আপোনালোকে
চকুৰ আগত যিয়ে দেখা পায় মাত্ৰ আগবাঢ়ি যাওক, নিজে কৰক। সেয়া ভাল কাম হয় আৰু সেয়াই প্ৰজেক্ট সোণৰ অসমৰ এটা সহযোগী আপোনালোকে নিজে বনিব। প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে আমি বৰ্তমানলৈকে 38টা ঘৰ সাজিবলৈ সক্ষম হ'লোঁ। এখন এনিমেল শ্বেল্টাৰ বৰ্তমান আমি সাজি আছোঁ। আমাৰ উজনি অসমত এনিমেল শ্বেল্টাৰ নাই, বৰ্তমান আমি সাজি আছোঁ জয়পুৰত। কাৰেণ্ট হওক, পানী হওক, ঘৰৰ প্ৰয়োজনীয় বস্তুৱেই হওক। মোৰ বয়স বেছি হোৱা নাই, তথাপি দুটিকে সন্তান আছে। ব্যৱসায় ক্ষেত্ৰখনতে হওক, দুটাকৈ ব্যৱসায় আমি স্পনচাৰ কৰোঁ। যিসকলৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, তেওঁলোকৰ কাৰণে নতুনকৈ আমি এটা প্ৰজেক্ট আনিলোঁ যে ব্যৱসায় ক্ষেত্ৰখনক সৰু সৰু ব্যৱসায় তেওঁলোকক স্পনচাৰ কৰি পেলাই প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে যাতে আগুৱাই দিওঁ। এই কামবিলাক আমি কৰি গৈ আছোঁ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে। বৰ্তমান ব্যক্তিগতভাৱে কৰি থকা হৈছে, কোনোবাই যদি আগুৱাই আহিছে, সহযোগ কৰিছে, মাত্ৰ এয়া হৈছে প্ৰজেক্ট সোণৰ অসম। আপোনালোকে বহুতে সোধে মোক, আজিও লগ পাইছোঁ বহুতক, ভৰি চুই সেৱা লৈছে আৰু কয়, নিজৰ কণমানি সৰু সৰু ল'ৰা ভৰি চুই সেৱা লৈ কয় যে দাদা ডাঙৰ হ'লে আপোনাৰ নিচিনা কাম কৰিবলৈ চেষ্টা কৰিম। যেতিয়া এইষাৰ কথা শুনো নহয়, গম পাওঁ যে এটা সলনি মই যোনটো বিচাৰিছোঁ লাহে 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 হ'বলৈ ধৰিছে। সোণৰ অসমৰ কথা যেতিয়া আমি কওঁ, সকলোৰে দৃষ্টিত বেলেগ বেলেগ হয়। আপোনালোকৰ, মোৰ, দাদাসকলৰ, বাসকলৰ, যিসকলে মোৰ কথা শুনি আছে, সকলোৰে দৃষ্টিত বেলেগ বেলেগ। মোৰ সোণৰ অসমৰ সপোন হৈছে য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নাৰাখোঁ, য'ত আমি কাজিয়া পাচাল নাৰাখোঁ, য'ত আমি আনৰ উন্নতিৰ কথা ভাবোঁ, য'ত আমি হিংসা নকৰোঁ, য'ত আমি মাত্ৰ ভাবোঁ যে তই আগুৱাই যা, তই সফল হ। য'ত আমি প্ৰকৃতিক মৰম কৰোঁ, য'ত আমি গছ গছনি মৰম কৰোঁ, য'ত আমি জীৱ জন্তুক মৰম কৰোঁ। সেয়াই হৈছে আচল অৰ্থত মোৰ দৃষ্টিত সোণৰ অসম। এই সোণৰ অসমৰ কাৰণে আমি কাম কৰি গৈ আছোঁ। এই সোণৰ অসমখন কেতিয়া হ'ব নাজানো, কিন্তু মই জানো যে এদিন নহয় এদিন এই সোণৰ অসমৰ সপোন সক্ষম হ'ব। তাত মই জীয়াই নাথাকিব পাৰোঁ, কিন্তু কুকুৰ বনি হ'লেও মই আকৌ আহিম আৰু সেই সোণৰ অসমখন নিশ্চয় এদিন দেখিম। আপোনালোকক মই এইটো ক'ব বিচাৰিম যে এই জীৱনটো আমি সকলোৱে এবাৰে পাম। এই জীৱনটো আমি কেতিয়াও ঘূৰাই নাপাওঁ। আমাৰ যি মা, দাদা, বা, বন্ধু, এই মুহূৰ্ত, লগৰ এবাৰে পাম, কেতিয়াও ঘূৰাই নাপাওঁ। যিমান পাৰে তেওঁলোকক মৰম কৰিবলৈ চেষ্টা কৰক। এই যে মা ৰৈ থাকে ভাত খাবলৈ, ল'ৰাটো আহিব বাইকখন লৈ বা গাড়ীখন লৈ ওলাই গ'ল, এতিয়ালৈকে অহা নাই, কামৰ পৰা অহা নাই, ছোৱালীজনীও কামৰ পৰা অহা নাই, ৰৈ থাকে একেলগতে ভাত খাম বুলি। দেউতাই যে সোধে ক'ত আছ ইমান দেৰি, অহা নাই কিয়, তোক কিবা প্ৰয়োজন হৈছে নেকি? দেউতাই যে স্কুললৈ লৈ যায় হাতত ধৰি ধৰি, স্কুটাৰতে হওক, স্কুটিতে হওক, চাইকেলতে হওক, যিহতে হওক। ভাবি চাওক তেওঁলোক আমাৰ জীৱনত নাথাকিলে কি হ'ব। যিসকলৰ মা দেউতা নাই, তেওঁলোকে আচল অৰ্থত মা দেউতাৰ মূল্য বুজি পায়। নিজৰ মা দেউতাক, আইতা ককাক ইমানেই মৰম কৰক যে তেখেতলোকক বৃদ্ধাশ্ৰমত যাতে ৰাখিবলগীয়া নহয়। যদি বৃদ্ধাশ্ৰমত তেওঁলোকক ৰাখিবলগীয়া হয় বা যদি ৰাখিছে, তাতকৈ লাজৰ কথা আৰু একো নাই। আপোনালোকে যিমানে মন্দিৰত পূজা কৰে, য'তে যি কৰে, একো লাভ নাই। সেইকাৰণে মৰম কৰক নিজৰ মা দেউতাক, পূজক নিজৰ মা দেউতাক। আৰু মই বিচাৰিম যে সকলোৱে যাতে এই জীৱনটো ভালদৰে আগুৱাই লৈ যায়, সুখেৰে আগুৱাই লৈ যায়। আজি অলপ পাছতে নিশ্চয় সাংস্কৃতিক সন্ধিয়া আছে, গাব, হুলস্থুল হ'ব, সকলোৱে ফূৰ্তি ফাৰ্তা কৰিব। এতিয়া ল'ৰাবোৰ নিশ্চয় ল'ৰাবোৰো ফূৰ্তি ফাৰ্তা কৰিব, কিন্তু এয়াই ক'ম যে কাজিয়া নিশ্চয় আজিও 2-3খন হ'ব চাগে। চেষ্টা কৰক যাতে সেই কাজিয়াখন নহয়, যাতে এটা শৃংখলাৰ মাজত, এটা শান্তিৰ মাজত যদি মোৰ কথাখিনি আপোনালোকৰ গাত অলপ হ'লেও যদি লাগিছে, এই সোণৰ অসমখন সহযোগ কৰিবলৈ মাত্ৰ এইকেইটা কাম কৰক। মই ক'ব বিচাৰোঁ আমাৰ যিসকল ডাঙৰ ব্যক্তিসকল আছে, মোৰ বয়স বেছি হোৱা নাই, তথাপিও আপোনালোকক মই ক'বলৈ বিচাৰিম যে এই যি আমাৰ নৱপ্ৰজন্মক কেনেকৈ সৰু সৰু চেঞ্জকেইটা কৰিব পাৰিম। এই যে আমি জাবৰ পেলাওঁ, পানী বটল খালোঁ, টিককৈ পেলাই আহিলোঁ, গুটকা এপেকেট খালোঁ, টিককৈ পেলাই আহিলোঁ, ৰাস্তাতে থিয় হৈ পেলাই চিগাৰেট এটা ফুকি দিলোঁ। এটা কথা আমি মন কৰিব লাগে যে আমাক সৰু সৰু কণমানি ল'ৰা ছোৱালী চাগে চাই আছে, সৰু কণমানি ল'ৰা ছোৱালীয়ে চাই আছে, তেওঁলোকে আমাক দেখি পেলাই শিকিব। এই যে বটলটো আমি পেলালোঁ, এই যে আমি কৈ দিওঁ একো নহয় দেচোন বটল এটাহে বুলি, কিনো যাব বহুত কিবা কিবি যাব। তেওঁলোকে আমাৰ পৰা শিকিব, তেওঁলোকে একেখিনি কামেই কৰিব। তেখেতলোকক দেখি পেলাই আকৌ পাছৰ চামে কৰিব, তেওঁলোকক দেখিব আকৌ পাছৰ চামে কৰিব। এয়া এটা গোল গোল চাইকেল হয় বুলি কওঁ। এই চাইকেলটো
সদায় এনেকৈ গোল গোলকৈ ঘূৰি থাকিব শিকি থাকিব এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মই বিয়পি গৈ থাকিব মাত্ৰ এই চাইকেলটো যদি আমি ভাঙিবলৈ পাৰোঁ এই সৰু সৰু কথা যদি তেওঁলোকৰ মগজত আমি সুমিয়াব পাৰোঁ সেয়াই যথেষ্ট সেয়াই হ'ব সোণৰ অসমৰ জন্ম আৰু সেয়াই হ'ব আপোনালোকে প্ৰজেক্ট সোণৰ অসমত সহযোগিতা আগবঢ়োৱা আকৌ এবাৰ ক'ম বহুত বহুত ধন্যবাদ মোক ইয়াত নিমন্ত্ৰণ দিয়াৰ বাবে বালিজনৰ এই অনুষ্ঠানৰ লগত যিসকলে জড়িত হৈ আছে প্ৰতিজনলৈ আকৌ এবাৰ ধন্যবাদ আপোনালোকে মোৰ কথাখিনি ইমান মন দি শুনাৰ বাবে আপোনালোককো বহুত 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 বেছি ধন্যবাদ ইমান দেৰি এনে বহি থকাৰ বাবে নিজৰ বাবে এটা হাত চাপৰি হ'ব লাগে নিজৰ বাবে আৰু যিসকলে ইয়াত বহি আছে বা আপোনালোকৰ যি সপোন আছে আপোনালোকৰ সেই সপোনবোৰ যাতে সফল হয় ঘৰত যদি কিবা গণ্ডগোলো চলি আছে ক'ৰবাত যদি এটা কাজিয়া লাগি ইয়াত আহি পেলাই প্ৰগ্ৰামটো চাবলৈ আহিছে পাহৰি যাওক মগজটো ঠাণ্ডা কৰি পেলাই আকৌ উভতি যাওক আৰু আপোনালোকৰ যি বিচাৰিছে সদায় সেই কামনাবোৰ যাতে পূৰণ হয় আৰু ভিডিঅ'বোৰ যেনেকৈ শেষ কৰোঁ মই ইয়াতো কৰিব বিচাৰিম যে সদায় দৰে ফুকিতা নকৰিব স্মাইল কৰি থাকক পজিটিভ থাকক মই সময়ে গৈ বালিজনৰ পৰা এই অনুষ্ঠানৰ লগত প্ৰতিজন যিসকল কৰ্মকৰ্তা জড়িত হৈছে সকলো লগতে চাইনিং অফ ধন্যবাদ